ধুনীয়া এটা পৰিৱেশ আহিব লাগে আৰু দেই যিসকল আহিছেতো আহিলে যিসকল নাই তাৰপৰা আহি যাব চাই যাব কিমান ভাল লাগে আহিলে যাবলৈ মন নাযায় খোৱা আছে বস্তুটো ভৰি বিষাই যায় তেতিয়াহ'লে চেণ্ডেল খুলি সোমাব লাগে চেণ্ডেল খুলিলোঁ চেণ্ডেল খুলি এতিয়া ভিতৰত সোমাইছোঁ তলটো পানী দেখিছেনে গোটেই বস্তুটো পানীৰ মানে পানীৰ মাজত আছে খুব ধুনীয়া পৰিৱেশ এই বিকাশ এইটো আমাৰ মই বোলে পইচা খাইছোঁ মাংস ভাত খাইছোঁ নাই নিজৰ পইচা খাইছোঁ লেটেকু পুখুৰী নহয় এইটো আহি আছোঁ মাছ আছে নি বাৰু ইয়াত বৰটোপোলাহে আছে বৰটোপোলা দেখিয়ে থাকোঁ বৰ ডাঙৰ ডাঙৰ বৰটোপোলা আছে এইফালে দেই ভয়ংকৰ ভয়ংকৰ মানুহ উঠাই লৈ যাব মানে পেৰাচুট লৈ ল'ব পাৰি মানে ইমান প্ৰটেকশ্যন থকাৰ পিছত এই পানী বটল আনি মানুহে কেনেকৈ পেলাই দিয়ে মানুহখিনি চিধা নহয়গৈ অসমৰ মানুহখিনি বাহিৰত মানে কি ধুনীয়াকৈ ৰাখিলে কিমান পৰিষ্কাৰ কৰি ৰাখিলে এয়াই আমাৰ অসমৰ পৰিচয় মানে ইমান কোটি কোটি টকা খৰচ কৰি চৰকাৰে ইমান ধুনীয়া এটা বস্তু বনাইছে কিন্তু আমাৰ মানুহে এয়া কৰিছে ইমান লেতেৰা কৰিছে নেপায় সেইকেইজন এজন মহাপুৰুষ জোতা পিন্ধি আহিছে জোতা খুলি আহিব লাগে যে লিখা আছে স্পষ্ট তেওঁলোকে জোতা পিন্ধি চেণ্ডেল পিন্ধি আহি আছে কি যে হ'ব এয়া মানে অসমৰ পৰিচয় তাত স্পষ্ট লিখাই আছে চেণ্ডেল জোতা পিন্ধি নাহিবৰ কাৰণে খালী ভৰি আহিবৰ কাৰণে চাফাকৈ ৰাখিবলৈ এই আমাৰ মডাৰ্ণ গাৰ্লবিলাকে চেণ্ডেল নহ'লে কামেই নাই সিহঁতে চেণ্ডেল পিন্ধি গোবৰ লগাইছে আমি খোজকাঢ়ি সেয়া আহিছোঁ জোতা চেণ্ডেল পিন্ধি দেখিছেনে কি অৱস্থা এয়া ভিতৰলৈ আমি সোমাব পাৰিম আৰু দেই ভিতৰলৈ সোমোৱা এইটো জেগাটো